দেউতা নাই কলেজত পঢ়াব দিছে বিনামূলীয়া এডমিশ্যন দি মোৰ ল'ৰা ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু আমাৰ আজি মৰিগাঁৱৰ পৰা মায়ঙলৈ ৰেলী হৈছিলে আৰু লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদ্দেশ্য উপলক্ষে আৰু মই এখন ৰচনা লিখিছোঁ গাইজ আৰু এই ৰচনাখন আপোনালোকে চবেই লিখিব পাৰে এই ৰচনাখন আপোনালোকে লিখি কিনে আপোনালোকে দিব পাৰে আপলোড দিব পাৰে গুগলত এটা ৱেবছাইট আছে এই ৱেবছাইটত দি কিনে আপোনালোকে কম্পিটিশ্যনত জয়লাভ কৰিব। তো গাইজ এতিয়া মই আছোঁ মানে মৰিগাঁৱত যোনটো পুলিচ কলনী সেই পুলিচ কলনীত আছোঁ। এতিয়া মোৰ লগত আছে এয়া ভাইটিসকল আৰু ইফালে আছে এয়া ভাইটিসকল। তাৰমানে এই ভাইটিসকল মানে কামাণ্ডো কি আছিলে তোমালোকৰ পষ্টটো বেটেলিয়ান কামাণ্ডো। এই বেটেলিয়ান কামাণ্ডো ইহঁতৰ যোনটো হেৰি কি কয় থকা যোনটো কোৱাৰ্টাৰ হয় গাইজ। তো এই তাতে যাম আৰু ইহঁতে কেনেকৈ ধৰণে ষ্ট্ৰাগল কৰি কিনে ইহঁতৰ জীৱনটো ছাকচেছফুল কৰিছে তো মই অলপ আপোনালোকক দেখাবলৈ যত্ন কৰিম। তো গাইজ পাই গ'লোঁ ইহঁতৰ এইটো পুলিচ কলনীৰ যোনটো বিল্ডিং হয় এইটো বিল্ডিংটো পাই গ'লোঁ দেখা পাইছে সম্পূৰ্ণকৈ মই দেখাইছোঁ। তো গাইজ এয়া দেখা পাইছে এইটো ইহঁতৰ জীৱন যাত্ৰা কামাণ্ডো বেটেলিয়ান ইহঁতৰ যোনটো ৰুম যোনটো থকা ব্যৱস্থা তো এইটোৱে হ'ল থকা ব্যৱস্থা আৰু এইবিলাক যে দিছে ইয়াতো গভৰ্ণমেণ্টৰ ফালৰ পৰাই দিছে কিনি ল'বলগীয়া হৈছে চব কিনি ল'ব লাগে না তুলি চুলিও কিনি ল'ব লাগে মানে তোমালোকৰ যোনটো ড্ৰেছ এই ড্ৰেছবিলাক মানে হেৰিৰ পৰা দিছে আৰু ইছ্যু হোৱা নাই বৰ্তমান আমাৰ পিছত ইছ্যু হোৱা কথা কৈছে এতিয়ালৈ হোৱা নাই বৰ্তমান আমি ট্ৰেইনিং চেণ্টাৰত আমি জইন কৰিম তেতিয়াহে ইছ্যু হোৱা কথা কৈছে হয় নেকি। তো এইটো ৰুমত মই দেখাই আছোঁ এইটো ৰুমত ধুনীয়াকৈ দেখাইছোঁ আৰু এইটো দেখা পাইছে ইহঁতৰ বাপৰে এইটো চব শুই আছে মানে পুৰা এতিয়া শুব টাইম পায় ন তোমালোকৰ নাই চাগে ইমান টাইম নাপায় শুব টাইম পায় জানো নাপায় ন বহুত শুইছিলোঁ আধা ঘণ্টা হৈছিল হয় আকৌ উঠি কিনে গ'লো এতিয়া আকৌ আহিছোঁ এতিয়া যাবই লাগিব আৰু নাই আৰু এনেকাই আৰু বেলেগ এটা জীৱনৰ পৰা যে এইটো জীৱনলৈ যাত্ৰা আৰম্ভ কৰিছা সেই এইটো জীৱনলৈ অহাৰ যোনটো ৰাস্তা কষ্ট বা যেনেকৈ যি কৰিছা সেইটো অকণমান দুই এষাৰ ক'লে মানে ভাল লাগিব আৰু দৌৰা ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত যিমান দিনৰ পৰা চেষ্টা কৰিছিলোঁ বহুত কষ্ট কৰি আছিলে আপোনাৰ এতিয়াও কষ্ট কৰে এতিয়াতো সুখৰি নহাই নাই ট্ৰেইনিং শেষ হোৱাৰ পিছতহে হয়তো অলপ আৰাম পাম আৰু এতিয়াতো শুব সময় নাই তাতে মাতিলে যাবই লাগে ৰাতিপুৱা 3টা বজাতে উঠিব লাগে ফলিং হ'ব লাগে পেড কৰিব লাগে তাৰপিছত আৰু কাম যাই আছে 8টা বজাৰ পৰা কাম যায় ব্ৰেকফাষ্ট কৰি 7টা বজাত ব্ৰেকফাষ্ট কৰি তাৰপিছত 8টা বজাত কাম যাই চলি যায় কাম যাই কৰি প্ৰায় 11টা বাজি যায় কাম যায় 2 ঘণ্টা 1.5 ঘণ্টামান সময় পোৱা যায় তাৰপিছত 2টা বজাৰ পৰা আকৌ কাম যাই চলে আকৌ ৰাতি সন্ধিয়া সময় 6টা বজাত আৰু ফলিং হৈ ঘণ্টি চলে এনেকেই লাইফটো আৰু যিহেতু আমি দেশ মাতি সেৱা কৰিম বুলি আহিছো হয় নে নহয় আমি কষ্ট নুবুলি আমি থাকিব লাগিব আমি কাৰণ বহু দিনৰ পৰা এইটো আশা কৰি আছিলো যে এটা কিবা এটা সফল হ'ম বুলি সেইটো কাৰণে যিহেতু সফল হৈছো এতিয়া বৰ্তমান এতিয়ালৈ হোৱা নাই বাৰু আমাৰ ট্ৰেইনিং ষ্টাৰ্ট কমে অহা মাহলৈ হয়তো আমি এইটো মাহৰ নৱেম্বৰ 20 তাৰিখে আমি যাব লাগিব আমাৰ নটিচ আহিছে বাৰু এতিয়া 20 তাৰিখে যাব লাগিব আমি তাত ৰিপৰ্ট কৰিবলৈ আমাৰ চেণ্টাৰ আমাৰ নাৰেংগীত পৰিছে তাৰপিছত সেই আৰু সৰুৰপৰা কষ্ট কৰি আজি ইমান পাইছোঁ আহি অলপ ভালো লাগিছে বৰ্তমান এতিয়ালৈ বাৰু হেৰি হোৱা নাই বহুত কষ্ট হৈছে আৰু যিখিনি নেকি বিফলতা হৈছে তেওঁলোকে ইমান হেৰি হ'ব নালাগে হতাশ হ'ব নালাগে নৱপ্ৰজন্মে আৰু যাতে প্ৰিপেৰেশ্যন কৰি আৰু আমাৰ নিচিনাকে কষ্ট কৰি আৰু যাতে সফল পায় আৰু আমি যেনেকে এতিয়া কষ্টপে হেৰি হৈছো তেখেতসকলেও যদি আমাৰ নিচিনাকে কষ্ট কৰি এটা ভাল ফল পায় মই তাকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই তেওঁলোকক মই অভিনন্দন জনাইছো আজি নোৱাৰিছে কালিলৈ পাৰিব কালি নোৱাৰিছে পৰহি পাৰিব সেনেকে যাতে আগবাঢ়ি গৈ থাকে কাৰণ কেতিয়াও মানুহে হতাশ হ'ব নালাগে চেষ্টাৰ অসাধ্য কোনো নাই সেই যিহেতুকে সকলোৱে চেষ্টা কৰক সকলোৱে পাব এদিন হ'লেও ফল পাবই এতিয়া ধৰি লোৱা একেলগে যে খোৱা ধৰি লোৱা একেলগে শুলে তাৰমানে টোপনি আহেনে তেনেকে এটা যদি আন এটাক ডিষ্টাৰ্ব কৰে এবাৰ ফোনে বোলে আহিল কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ ফোন আহি গ'ল বোলে তে মানে প্ৰব্লেম নহয় নেকি আজিকালিতো চবৰে গাৰ্লফ্ৰেণ্ড থাকেই হয়নে নহয় সেনেকুৱা চিটুৱেশ্যন হয় নেকি চিটুৱেশ্যন হয় কিন্তু সকলোৱে বুজি পায় যিহেতু সকলোৰে কষ্ট হৈ আহে দিনটো কাম চাম কৰি কষ্টত আহে সময়ত শুব লাগিব আৰু এটা 4টা বজাত উঠিব লাগিব সকলোৰে 5 ঘণ্টাটো টোপনি লাগে যদি কোনোবাই কলো আহে কাৰোবাৰ কিবা ঘৰৰ পৰা আহিব পাৰে গাৰ্লফ্ৰেণ্ডো আহিব পাৰে তেতিয়া আৰু তেওঁলোকে অলপমান বাহিৰত যায় মনে মনে কথা পাতে যে লগৰীয়াবোৰ ডিষ্টাৰ্ব নহওক চাইক'মেট্ৰিক টেষ্টত সুধিছিলে যে তুমি কামাণ্ডত কিয় আহিবা কামাণ্ডই কি কৰে মই তেতিয়া কৈছিলোঁ যে মোৰ সৰুৰ পৰা এটা সপোন আছিল যে ডিফেন্সত মই চাকৰি কৰিম কিন্তু ইণ্ডিয়ান আৰ্মিত নাপালোঁ বুলিয়ে এতিয়া মই অসম গভৰ্ণমেণ্টৰ সেৱা আগবঢ়াম বুলি ভাবিছোঁ
যাতে অসম গভৰ্ণমেণ্টৰ কামাণ্ডৰ স্কিমটো যাতে ভালকৈ তাতে প্ৰচেষ্টা দিয়া পাৰোঁ নিজকে আৰু অসম গভৰ্ণমেণ্টৰ কাৰণে এটা ওখ নাম কৰিব পাৰোঁ যাতে সেইটো এটা সপোন আছে সপোন বুলি কৈছোঁ আৰু তেওঁলোকৰ তাৰপিছত তেওঁলোকে কৈছে যে কামাণ্ডোই কি কৰে মই কৈছোঁ যে কামাণ্ডোই কিয় সন্ত্ৰাসবাদী শেষ কৰে আৰু কি কয় বোলে ক'ৰবাত যেতিয়া বম ব্লাষ্ট কিবা কিবি হয় সেইবোৰ ক্ষেত্ৰত পুলিচতকৈ কামাণ্ডো বহুত ফাষ্ট কামাণ্ডো সেই কাম ছাকচেছফুলি কমপ্লিট কৰিব পাৰে কামাণ্ডোৰ কাম এইবিলাক ন এইবিলাক কামাণ্ডোৰ কাম যোনটো কাম লয় সেইটো কাম কামাণ্ডোই কৰি দেখায়